নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটা নতুন ভ্লগলৈ মই আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভ্লগটোৰ স্পেচিয়েল হ'ব। আজি ছাৰপ্ৰাইজ বাৰ্থডে পাৰ্টিৰ ভ্লগ হয় এইটো। একচুৱেলি ছাৰপ্ৰাইজ নাথাকিল আৰু মই গম পালোঁ। এইটো মোৰ টিউশ্যন চেণ্টাৰত মোৰ ষ্টুডেণ্টবিলাকে এনেকৈ মোৰ কাৰণে ছাৰপ্ৰাইজ প্লেনিং কৰিছিল। এয়া এইফালে এয়া বেলুন ফুলাই থৈছে সজাব তাহাঁতি। তাৰপিছত এয়া হেপী বাৰ্থডে এনেকৈ লগাইছে। এয়া হৈছে বাৰ্থডে কেক, মোৰ বাবে পৰি মেম লিখা আছে। মৰম লগা কেকটো ষ্টুডেণ্টবিলাকে বেচেৰা নিজে কালেকশ্যন কৰি পিনে তাহাঁতি কেক অৰ্ডাৰ কৰিছে। এনেকৈ এয়া ষ্টুডেণ্টবিলাক সকলোৱে আহি পালেহি আৰু এয়া তাহাঁতি এনেকৈ চবে ডান্স কৰিম বুলি ৰেডি হৈ আছে। হোম থিয়েটাৰত পূৰা গান লগাই থৈছে। তাৰপিছত মই তাহাঁতৰ বাবে এয়া চকলেট আনিছিলোঁ দিম বুলি। এয়া উলিয়াই আছোঁ। এই চকলেটটো তাত মানে কেক কটাৰ জেগাত ৰাখিম আৰু চবকে দিম। লণ্ডন ডেইৰী চকলেটটো মই বৰ ভাল পাওঁ, সেইকাৰণে মই এইটো লৈ আহিছোঁ। হেপী বাৰ্থডে আছে বোলে নোটবুকৰ আগত বোলে কিবা উইশ কৰিব লাগে বোলে ন, পুৰা হয় বোলে ন। কোনে কোনে বিশ্বাস কৰা? ষ্টুডেণ্টবিলাকে কৈছে একো নাপায়, মই চাওঁ উইচ বিচাৰি দেই, পুৰা হয় নহয়, কাৰ কথাটো সঁচা হয় চাওঁচোন। এতিয়া মম জ্বলাই আছোঁ এনেকৈ। তাৰপিছত কিবা কিবি বকি আছোঁ আৰু সেইখিনিকে এডিট কৰি দিলোঁ, মই কাটি দিলোঁ। কিবা কিবি পাতি আছোঁ আৰু আমি সকলোৱে কথা। বাচ্ছাবোৰৰ লগত মানে ময়ো বাচ্ছা হৈ গ'লোঁ আৰু তাহাঁতৰ লগত। সিহঁতি যেনেকৈ এনজয় কৰিছে আৰু ময়ো তেনেকৈ কৰি লৈছোঁ আৰু। তাহাঁতক মই শিকাই দিছোঁ এনেকৈ হেপী বাৰ্থডে টু ইউ গান গোৱা আৰু ক্লেপ কৰা বুলি। পূৰা জমনি আৰু। Thank you, my dear student. হৈ গ'ল আৰু নেগাই কোনে? সৰু সৰু ল'ৰা ছোৱালীবিলাক বেচেৰা গিফ্ট আৰু কাৰ্ড লৈ এনেকৈ থিয় হৈ আছে। মোৰ বাবে কাৰ্ডো লৈ আহিছে, কিবা কিবি লিখি আনিছে কাৰ্ডত। আৰু সিহঁতি দিলে মোক আগতে। মই ক'লোৱে তো ভালকে মই আনিছো বুলি। এইখিনি ধৰা যে মা। আজি এই ভ্লগটোত মই মোৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ভ্লগ বনাম মই এইটো। এয়া ষ্টুডেণ্টবোৰে পূৰা মুখত লগাই বাৰ্থডে বুলি কি অৱস্থা কৰিলে।
এইটো ড্ৰিংকছ আমপান্না নে কি নাম আছিল, ভাল লাগিলে এইটো খাই আৰু টেষ্ট আছিলে। क्यों लेट हो गई तो तुमको पहले आना चाहिए था ना, क्यों लेट हो गई बोलो। ओह डियर খোৱা বোৱা হোৱাৰ পিছত এয়া ষ্টুডেণ্টবিলাক এনেকৈ সৰু সৰু ছোৱালীবিলাক ডান্স কৰিম বুলি কৈয়ে আছিল। মেম আপোনাৰ বাৰ্থডে ডান্স কৰিম বুলি, এয়া তাহাঁতি এনেকৈ ধুনীয়াকৈ সাজি কাচি আহিছিল। তাৰপিছত আৰু সকলোৱে ডান্স কৰিব লাগিব। এইফালে আমাৰ কাবিয়া টিকলিজনী দেখিছে, তাই ড্ৰেছ চেঞ্জ কৰি পিনে আকৌ নাচিবলৈ আহিলে। ইয়াতে ময়ো অকণমান ওলালোঁ আৰু তাৰপিছত আমাৰ মাও অলপ এনেকৈ ডান্স কৰিলে, চবেই এনজয় কৰিলে মানে। তাৰপিছত এণ্ট্ৰি হ'ল মোৰ ভাইটিজনো আহিলে। ये मैं हूँ, आज मेरा बर्थडे था, ये मेरा भाई है और ये मेरी भाई का दीदी है, ठीक है, भाई का दीदी है, मेरा दीदी नहीं है, भाभी है। और तेरी ये कौन है तू, कौन है तू, हाँ तू कौन है तू, कौन है। हैप्पी बर्थडे। थैंक यू। केक खाइছা, পায়স খাইছা ন। এয়া মোৰ কাৰণে গিফ্ট আনিছে, কি আছে বোলা গিফ্টটোত, থেংক ইউ। চাব লাগিব, ভাৰী আছে দেই গিফ্টটো, চাব লাগিব কি আছে, কিবা স্পেচিয়েল। অ'কে এয়া গিফ্ট উঠালোঁ, চাব লাগিব ইয়াত কি আছে, জৰুৰ কিবা ইম্পৰ্টেণ্ট হ'ব। কচিকে কৈ আছে বুকছ হয় নেকি, এতিয়া খুলি চালে গম পাম কি হয়। গিফ্ট খোলাৰো এটা মই ভিডিঅ' বনাব লাগিব। হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, চবকে কৈছোঁ তোমালোকক বহুত বহুত ধন্যবাদ দেই, তোমালোকে আহিলা মোৰ লগত এনেকৈ চেলিব্ৰেট কৰিলা। তোমালোকে নহ'লে কেতিয়াও ইমান ধুনীয়াকৈ চেলিব্ৰেট কৰিব নোৱাৰিলোঁ হয়, কাৰণ যিকোনো বস্তু আমি অকলে কেতিয়াও চেলিব্ৰেট কৰিব নোৱাৰোঁ, সদায় লগ লাগে আৰু ফ্ৰেণ্ড বা যিয়ে হওক। কিন্তু মোৰ ষ্টুডেণ্টখিনিৰ লগত মোক ইমান ভাল লাগিলে, তোমালোকৰ লগত যে মানে চব মানে মনৰ আশা পূৰণ হৈ গ'ল, পূৰা এনজয় কৰিলোঁ। এয়া মুখৰ হালতটো দেখিছে, পূৰা কেক চেক লগাই বাট যিও বহুত ভাল লাগিলে। এণ্ড যদি অহা বছৰলৈকে আমি চবেই যদি ভালে কুশলে এনেকৈ থাকোঁ, তেতিয়াহ'লে আকৌ এণ্ড লাষ্ট টাইম আকৌ এবাৰ থেংক ইউ চবকে, থেংক ইউ চ' থেংক ইউ মাই ডিয়াৰ ষ্টুডেণ্ট। আৰু কিছুমানটো গুচি গ'ল এতিয়ালৈকে, দেখিছে এয়া এনেকুৱা হ'ল। পূৰা ভিডিঅ'টোত আপোনালোকে পাবই। এয়া গোটেই ষ্টুডেণ্টখিনিয়ে মিলি এয়া কেক, কালাৰ, ক্ৰীম, এইবোৰ কি চুমকি দেখিছে চাগে আপোনালোকে ভালকৈ, এইবোৰ চুমকি, এইবোৰ কালাৰ চব কেনেকুৱা অৱস্থা কৰিলে লগাই, চুলিৰ অৱস্থা নাই, কি হৈ গ'ল। বাট যিও হওক, বছৰত এবাৰে আহে মানুহৰ জন্মদিন, সেইকাৰণে উপভোগ কৰিব লাগে এনেদৰে, হয়নে। সকলোৰে বাৰ্থডে বুলি ক'লেতো আৰু চবৰে এনেকুৱা হয়েই, যাৰ বাৰ্থডে হয় তাকতো ক্ৰীম পূৰা লগাই দিয়ে আৰু গালত কেকৰ। এয়া মোৰ দেখাই লাষ্টত এনেকুৱা হ'ল। বাকী ষ্টুডেণ্টবোৰ সকলো গ'ল, বেলুনটো সকলো ফুটিলে, এয়া থাকিলে অকল। বাট যিও হওক বহুত ভাল লাগিলে বাৰ্থডে চেলিব্ৰেট কৰি ষ্টুডেণ্ট আৰু ফেমিলিৰ লগত। আৰু মোৰ ফ্ৰেণ্ডকো মাতিছিলোঁ, সকলোৱে আহিব নোৱাৰিলে, চবৰ কিবা কিবি প্ৰব্লেম আছিল। এয়া তাৰপিছত এইটোৱে আৰু ব্লগ। বহুত ভাল লাগিলে আজি চেলিব্ৰেট কৰি। মই আজি এইটো ড্ৰেছ পিন্ধিছিলোঁ বাৰ্থডে বুলি। এয়া কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব, মটি লাগিছে নে কেনেকুৱা লাগিছে। এয়া ইয়াৰিংছ, হাতত এয়া শাওণ মাহৰ বুলি এই খাৰু, আৰু বেলেগটো একো মই পিন্ধা নাই। এয়া কাণৰ ইয়াৰিংছ, আৰু এয়া চুলিত লগাইছিলোঁ এইটো
ক্ৰাউন নে টিয়াৰা বুলিও কয়, ক্ৰাউন বুলিও কয়। এয়া ক্ৰাউন এণ্ড টিয়াৰা, এয়া ব্ৰেচলেট, গিফ্ট পিন্ধি আছে। हर हर भोले হৰ ভলেৰ এইটো লকেটটো ধুনীয়া লাগিছে কিন্তু দেই, পচন্দ হ'ল বোলে। মই গিফ্ট দিলোঁ কাৰণ মোৰ ভাইটিৰো 15 তাৰিখে বাৰ্থডে আছিল। চ' আজি তেওঁ মোক গিফ্ট দিছে, মই ভাইটিক গিফ্ট দিছোঁ, ৰিটাৰ্ণ হৈ গ'ল। এণ্ড কেমেৰা আগত হেপী বাৰ্থডে। থেংক ইউ, চেম টু ইউ। অ'কে, ইয়াতে সামৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাৰণ বহুত দীঘল হৈ গ'ল ভিডিঅ'টো। তাৰপিছত ইমানতে আমাৰ পাৰ্টি সামৰণি হ'ল, শেষ হ'ল। দীপকো নিজৰ ঘৰলৈ গুচি গ'ল আৰু ষ্টুডেণ্টবিলাকতো অলপ আগত গ'লেই। তাৰপিছত সেয়া আৰু কাম বাঢ়িলে আৰু চাফা চিকুণ কৰিবলগীয়া হ'ল আমি, কিন্তু বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিলে আমাৰ। আৰু হোপ আপোনালোককো যেন ভাল লাগিলে। প্লিজ কেনে লাগিলে জনাব, কমেণ্ট কৰিব আৰু লাইক কৰিব। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰেই প্ৰতিটো ভিডিঅ'ত লাইক দি গৈ থাকিব। আপোনালোকৰ লাইকছ পালে আমাৰো ভাল লাগে ভিডিঅ'বিলাক বনাই, এনেকৈ শ্বেয়াৰ কৰি। আৰু ইয়াতে আজি সামৰণি মাৰিছোঁ আৰু নেক্সট টাইম আৰু ভাল ভিডিঅ' বনাব চেষ্টা কৰিম আৰু সোনকালে ভিডিঅ' আনিম। ষ্টুডেণ্টবিলাকৰ ডান্সবিলাক যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব। মোৰ ইনষ্টাগ্ৰামত পৰি বৰগোহাঁই নাম আছে আৰু তাতে আপোনালোকে ভিডিঅ'বিলাকো চাব পাৰিব। আৰু নেক্সট টাইম মই সোনকালে ভিডিঅ' আনিম, তেতিয়ালৈকে আপোনালোকেও ভালে থাকক। বাই বাই, আকৌ লগ পাম সোনকালে।